हेलो व्यूअर्स আজি মই আকৌ আহিলোঁ আপোনালোকৰ ওচৰলৈ এটা খুব সহজ ৰেচিপি লৈ তিল দিয়া চিকেন যেটো অসমীয়া সমাজত খুবেই প্ৰচলিত আৰু মই মানে অলপ সহজভাৱে আপোনালোকক শিকাবলৈ গৈ আছোঁ সো ভিডিওটো আমি চাওঁ হকচোন আৰু যদি ভিডিওটো ভাল পায় আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰিব ভিডিওটো লাইক কৰিব আৰু জানেইটো আৰু কমেন্ট এটা দিলে ভাল লাগিব সো আহক আমি চাওঁ কেনেকৈ বনাব পাৰি और तिल चिकेन बनाबर कारणे आमी आधा केजी चिकेन लैसो एटा आमी एखिनि मैरिनेट करिम चिकेन खिनि याते मैं दिसो आधा चामच निमख आधा चामच हालधि एक चामच आदार पेस्ट एक चामच নহৰু पेस्ट और एक चामच चिकेन मसला और एया चाव एया हल जालुक गोटा जीरा गोटा जालुक और रंगा जलकियार पेस्ट जी शुकान रंगा जलकिया पा जाए हेतु पेस्ट एक चामच हले हब एतिया एखिनि दि आमी मैरिनेट करिम और लगते अलप एया मिठातेल दिसो मैं प्राय एक चामच मान एतिया आमी एखिनि मैरिनेट करिम एतिया ए मैरिनेट करा चिकेन खिनि आमी आधा घंटा मान राखि थम तार पिछतहे आमी बनाबले प्रस्तुति चलाम और आधा घंटा मैरिनेट करार पिছত एया आमी এখন केराही गरम কৰি লৈছো और तक आमी 3 टेबलस्पून आमी तेल दिसो और तेलखिनि गरम होৱাৰ পিছত आमी या दुटा तेजपात यात দি দিম और এতিয়া মই দিম পিয়াজ দিম তিনটা মিডিয়াম সাইজৰ পিয়াজ মই কাটি থৈছো এখিনি মই দি দিলো এতিয়া পিয়াজখিনি 1 মিনিট মান ভজাৰ পিছত আমি ইয়াতে আধা চামচ আমি চেনি দিম এসা আধা চামচ আমি চেনি দিছো চেনিটো মই এটো কাৰণে দিছো যে এটো কেৰামেলাইজ হৈ পেলাই ধুনিয়া কালাৰ এটা আহিব কিন্তু চেনিটো একদম তেলত প্ৰথমতে দি নিদিব পিয়াজখিনি আধা ভজা হোৱাৰ পিছত দিব নহলে তলত লাগিব পাৰে এতিয়া গোল্ডেন ব্ৰাউন হোৱালৈকে পিয়াজখিনি মই ভাজি থাকিম এসা পিয়াজখিনি ভজা হোৱাৰ পিছত মই এতিয়া ইয়াতে এক চামুচ আদা নহৰুৰ পেষ্ট একেলগে মই দি দিম তাৰপিছত এইখিনি ভাজি লম और काटी थोआ केঁচা जलकिया 4टा मैं दी दिसो सब आमी एटा काटी थोआ बिलाही यात त्या बिलाहीखिनि अकमान गली जोवाলৈকে आमी एखिनि भाजी এতিয়া আমি ইয়াত एक चामच धनिया गुड़ी और एक चामच आमी जीरा गुड़ी दिम बाकी मसला आमी मैरिनेट करोते दियाय आछे एतिया आमी जिखिनि मैरिनेट करि थोआ चिकेन आছিলে एखिनि आमी एतिया यात दि दिम ভালদৰে লৰাই পেলাই ভাজিব তাৰপিছত ঢাকন মাৰি 5 মিনিট সিজিবলৈ দিব আৰু 5 মিনিট পিছত আমি
ঢাকনখন গুচাই দিম। এতিয়া চাম আমি এইখিনি প্ৰায় সিজা হৈছে। এতিয়া আমি ইয়াতে আগতে বটি থোৱা আমি তিল আমি সৰু বাটি এটাত আধা বাটিমান লৈছোঁ। এইখিনি তিল আমি দি দিম ইয়াত। তিলখিনি দিয়াৰ পিছত আকৌ ভাজিব লাগিব। কিছুমানে তিলখিনি লাষ্টতো দিয়ে, কিন্তু তিলখিনি ভাজি দিলে বেছি ধুনীয়া হয়, টেষ্টটো খুব ধুনীয়া হয়। তোমালোকে তিলখিনি ভাজি পেলাই দিব। এতিয়া তিলখিনি ভজা হোৱালৈ আমি ঢাকোনখন আকৌ মাৰি দিম। এতিয়া আমি 10 মিনিটৰ পিছত ঢাকনিখন গুচাম আৰু এয়া চাওক ধুনীয়াকৈ সিজি গৈছে আৰু ধুনীয়া ৰং এটা আহিব আপোনাৰ তিলখিনি ভজা হোৱাৰ পিছত। এতিয়া আমি ইয়াত পানী দিম। প্ৰায় 2 কাপ আমি পানী দিছোঁ ইয়াত। পানী দিয়াৰ পিছত আমি আৰু অলপ নিমখ দিব লাগিব, কাৰণ আমি মেৰিনেট কৰোঁতে আধা চামুচে নিমখ দিছিলোঁ, গতিকে মই আৰু আধা চামুচ এতিয়া দি দিছোঁ। আপোনালোকে নিজৰ সোৱাদ অনুসৰি চাই ল'ব, টেষ্ট কৰি চাই ল'ব আৰু তাৰপিছত দিব। নিমখখিনি দিয়াৰ পিছত আমি আকৌ 10 মিনিটৰ কাৰণে ঢাকোনখন মাৰি দিম। দহ মিনিট হৈ গ'ল। এতিয়া আমি 10 মিনিট পিছত ঢাকোনখন গুচাই চাম। এয়া চাওক ধুনীয়াকৈ তিল চিকেন ৰেডি হৈ গ'ল। আমি ছাৰ্ভ কৰিব পৰা হৈ গ'ল। এয়া চাওক ৰেডি হৈ গ'ল তিল দিয়া চিকেন। কি সুন্দৰ ৰংটো হৈছে আৰু খাবলৈও খুব টেষ্টি হয়। মই আশা কৰিছোঁ যে আপোনালোকে বনাব আৰু আপোনালোকৰ আলহী অতিথিক খুৱাব, তেওঁলোকে অতিশয় আনন্দিত হ'ব। আৰু আপোনালোকে কমেণ্ট কৰি লিখিবলৈ নাপাহৰিব যে কেনেকুৱা লাগিলে। থেংক ইউ।